ডিয়াৰ ষ্টুডেণ্ট, স্থানাংক জ্যামিতি চেপ্টাৰটোৰ ওপৰত কিছুমান MCQ লৈ তোমালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। তো ইয়াৰে প্ৰথম এটা MCQ লৈছোঁ যে -5,1 তাৰপিছত আছে 1, P আৰু 4, -2 বিন্দুকেইটা সৰল ৰৈখিক হ'লে P ইকুৱেল, তাৰমানে ইয়াত আমি Pৰ মান উলিয়াব লাগে। তো ইয়াত চোৱা, ইয়াত তিনিটা বিন্দু দি আছে আৰু এই তিনিটা বিন্দু কি বুলি কৈছে? সৰল ৰৈখিক। সৰল ৰৈখিক বুলি কোৱাৰ লগে লগে তাৰমানে এই তিনিটা বিন্দুৰ দ্বাৰা এটা ত্ৰিভুজ গঠন কৰিব আৰু ত্ৰিভুজটো কি হ'ব? ইয়াৰ কালি হ'ব 0। তো এটা ত্ৰিভুজৰ কালি কেতিয়া 0 হয়? যেতিয়া ত্ৰিভুজটোৰ তিনিটা শীৰ্ষবিন্দুৱে কি হয়? এটা সৰল ৰেখাত থাকে। তাৰমানে এই তিনিটা বিন্দুৱে কোনো ধৰণৰ ত্ৰিভুজ গঠন নকৰে। চ' ইয়াৰ কালি কি হ'ব? সদায় 0 হ'ব। আৰু ত্ৰিভুজৰ কালি উলিওৱাৰ কাৰণে এটা সূত্ৰ আছিল, তোমালোকে নিশ্চয় জানা এইটো। আৰু সেই সূত্ৰটো হ'ল ½ × x1 whole into y2 minus y3 plus x2 whole into y3 minus y1 plus x3 whole into y1 minus y2। এই সূত্ৰটোত যদি তোমালোকে ইয়াৰ দ্বাৰা x1 y1 x2 y2 x3 y3 এই মানকেইটা ইয়াত দিয়া আছে, এই মানকেইটা বহাই দিলে তোমালোকে শুদ্ধ অপশ্যনটো পাই যাবা। আৰু কুৱেশ্যন 1 ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, অৰ্থাৎ ডি নম্বৰ অপশ্যনটো শুদ্ধ। তো এতিয়া আহিছোঁ আমি নেক্সট ভিডিঅ'টোলৈ। নেক্সট কুৱেশ্যন 2ত আছে ত্ৰিভুজ ABCৰ শীৰ্ষবিন্দু কেইটা? A -5,7, B -4, -5 আৰু C 4,5 হ'লে ইয়াৰ কালি হ'ব। তো ত্ৰিভুজৰ কালি উলিওৱাৰ কাৰণে সূত্ৰটো অলপ আগত মই ক'লোৱে ফাৰ্ষ্ট কুৱেশ্যনটোত, যে এইটো কি আছে? ½ × x1 whole into y2 minus y3 এনেকৈ যিটো সূত্ৰ আছে সেইটো সূত্ৰ ইয়াত প্ৰয়োগ কৰিব লাগিব। তো ইয়াত চোৱা ABC, ইয়াত x1 y1 x2 y2 x3 y3 মানকেইটা দিয়া আছে আৰু সেই সূত্ৰটোত এই মানকেইটা যদি বহাই দি সমাধান কৰা যায় তেতিয়া ইয়াৰে শুদ্ধ অপশ্যনটো আহিব অপশ্যন চি, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, তাৰমানে 53 একক হ'ব। তো এতিয়া আহিছোঁ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো লৈ। তো কুৱেশ্যন 3ত আছে মূলবিন্দুৰ পৰা A, B বিন্দুৰ দূৰত্ব। তাৰমানে মূলবিন্দুৰ পৰা A, B, ইয়াত এটা বিন্দু দি আছে, বিন্দুটো হৈছে A, B আৰু ইয়াৰ দূৰত্ব মূলবিন্দুৰ পৰা হ'ব লাগিব। তো মূল বিন্দুটো কি আছিল? 0,0। তো তাৰে পৰা দূৰত্ব উলিওৱাৰ যিটো সূত্ৰ আছিল, দূৰত্ব উলিওৱাৰ সূত্ৰটো কি আছিল? যে x2 - x1 হোল স্কুৱেৰ আণ্ডাৰ ৰুট অফ x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। তো সেই সূত্ৰটোত ইয়াত যদি মানকেইটা বহাই দিয়া যায় ইয়াৰে শুদ্ধ অপশ্যনটো তোমালোক পাই যাবা। তো ইয়াত চোৱা অপশ্যন কেইটামান দিয়া আছে। অপশ্যন A আছে A + B, অপশ্যন B আছে A² + B², অপশ্যন C আছে মডুলাছ A + মডুলাছ B আৰু অপশ্যন D আছে আণ্ডাৰ ৰুট অফ। এইটো ৰুট অভাৰ চাই ল'বা, এইটো টাইপিঙত অলপ ভুল হৈছে। এই আগৰ ৰুট অভাৰটো তাৰমানে ৰুট অভাৰ A আৰু ৰুট অভাৰ B দুয়োটাৰ ওপৰতে আছে। তো আণ্ডাৰ ৰুট অফ A + ৰুট অফ B। তো এইখিনি যদি তোমালোক দূৰত্ব সূত্ৰত বহাই দি সমাধান কৰা তেতিয়া শুদ্ধ অপশ্যনটো আহিব অপশ্যন ডি নম্বৰ শুদ্ধ। ঠিক আছে। চ' ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 4, যে 3x + y - 9 = 0 ৰেখাটোৱে 1,3 আৰু 2,7 বিন্দু সংযোগী ৰেখাখণ্ডক অন্তৰ্বিভক্ত কৰা অনুপাতটো হ'ল। তাৰমানে ইয়াত এটা ৰেখা দি আছে, ৰেখাটো হৈছে 3x + y - 9 = 0। এই ৰেখাটোৱে কি কৰিছে? দুটা বিন্দু, এটা বিন্দু হৈছে 1,3 আৰু এটা বিন্দু হৈছে 2,7। এই দুটা বিন্দু মিলাই এটা ৰেখা হৈছে। এই ৰেখাটোক কি কৰিছে? অন্তৰ্বিভক্ত, মানে মাজত কাটিছে। ঠিক আছে। তো মাজত কাটিলে ই কি হ'ব? দুটা খণ্ড হ'ব। আৰু সেই খণ্ডটো তাৰমানে কিমান অনুপাতত থাকিব সেই অনুপাতটো আমাক উলিয়াব দিছে। তো ইয়াত যিটো ফাৰ্ষ্ট তোমালোক কি কৰিব লাগিব? যিটো ৰেখা দি আছে 3x + y - 9 = 0, ইয়াত তোমালোকে এইটো সমাধান কৰিব লাগিব। ঠিক আছে। তো এইটো সমাধান কৰিলে তাত তোমালোক x আৰু y মান পাই যাবা, এইটো এটা বিন্দু হ'ব। ঠিক আছে। তাৰপিছত যিটো দূৰত্ব সূত্ৰ আছিল, মই লাষ্ট ভিডিঅ'টোত মই দূৰত্ব সূত্ৰ নহয়, মানে অন্তৰ্বিভক্ত আৰু বহিৰ্বিভক্তৰ কাৰণে যিটো সূত্ৰ আছিল সূত্ৰটো মই কৈ দিছোঁ। সেই সূত্ৰ প্ৰয়োগ কৰি এইটো যদি তোমালোক সমাধান কৰা তেতিয়া ইয়াৰে শুদ্ধ অপশ্যনটো পাবা অপশ্যন A, অৰ্থাৎ A নম্বৰটো শুদ্ধ হ'ব। অৰ্থাৎ 3:4 অনুপাতত কি কৰিব? এই ৰেখাটোৱে অন্তৰ্ভুক্ত কৰিব। ইয়াৰে নেক্সট কুৱেশ্যনটো আছে যে A + B, A - B আৰু B
এ মাইনাছ বি কমা মাইনাছ এ মাইনাছ বি বিন্দুৰ মাজৰ দূৰত্ব হ'ল, ইয়াত দুটা বিন্দু লোৱা হৈছে। আগত আমি বেলেগকৈ লৈছিলোঁ যে 1,2 বা 3,4 এনেকৈ লৈছিলোঁ। ইয়াত কিন্তু কি লোৱা হৈছে যে এ প্লাছ বি হৈছে x1 আৰু এ মাইনাছ বি হৈছে y1। আকৌ বি নাম্বাৰত কি আছে x2 আৰু y2, ঠিক আছে। তো এই বিন্দু দুটাৰ মাজৰ দূৰত্ব। তো ইয়াত তোমালোকে দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিলে ইয়াৰে শুদ্ধ অপশ্যনটো পাবা অপশ্যন এ, অৰ্থাৎ এই নাম্বাৰটো শুদ্ধ হ'ব। তো এই নাম্বাৰটো কি আছে 2√a² প্লাছ b²। এই √2 দুটাৰ ওপৰত আছে, ঠিক আছে। চ' নেক্সট কুৱেশ্যন নম্বৰ 6 যে 1,1 -2,7 আৰু 3,-3 বিন্দুকেইটা তলৰ কোণটোৰ শীৰ্ষবিন্দু। তো ইয়াত তিনিটা বিন্দু দিয়া আছে আৰু এই তিনিটা বিন্দুৱে কি কৰিছে এটা ত্ৰিভুজ গঠন কৰিছে আৰু গঠন কৰাৰ কাৰণে ইয়াত কেইবাটাও ত্ৰিভুজ দিয়া আছে, ঠিক আছে। তো অপশ্যন এ আছে সমবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু, অপশ্যন বি বিষমবাহু ত্ৰিভুজৰ, অপশ্যন চি সমদ্বিবাহু, এইটো অলপ বানানটো ভুল হৈ আছে যে সমদ্বিবাহু ত্ৰিভুজ, আৰু অপশ্যন ডি এটাও নহয়। তো এই তিনিটা বিন্দুৱে যদি এটা ত্ৰিভুজ গঠন কৰে তেন্তে এই তিনিটা ত্ৰিভুজৰ যিকোনো এটা হ'বই, আৰু যদি গঠন নকৰে তেতিয়া নহয়। তেতিয়া প্ৰশ্ন হ'ল আমি কেনেকৈ গম পাম এই বিন্দু তিনিটাই কোনটো ত্ৰিভুজ গঠন কৰিছে। তো ইয়াৰ কাৰণে বিন্দু তিনিটাক প্ৰথমটো এ, দ্বিতীয়টো বি, তৃতীয়টোক চি বুলি ধৰি এ বি, বি চি আৰু এ চি এই তিনিটা দূৰত্ব যদি আমি উলিয়াওঁ আৰু ইহঁতৰ মাজৰ যিকেইটা দূৰত্বকেইটা কেনেকুৱা আছে যে তিনিটাৰ মানে বেলেগ বেলেগ বা দুটা সমান, এটা বেলেগ বা তিনিটাই সমান। তো ইয়াত তেনেকৈ সমাধান কৰিলে ইয়াৰে শুদ্ধ অপশ্যনটো পাবা অপশ্যন বি। তো অৰ্থাৎ এই বিন্দু তিনিটাই কি কৰিব এটা বিষমবাহু ত্ৰিভুজ সৃষ্টি কৰিব। তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন, আৰু এইটো আজি লাষ্ট কুৱেশ্যন যে 0,6 তাৰপিছত 8,12 আৰু 8,0 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ মধ্যবিন্দু হ'ল। তো ইয়াত তিনিটা বিন্দু দি আছে আৰু এই তিনিটা বিন্দু এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু। তো এই বিন্দু তিনিটা এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'লে ইয়াত যে ত্ৰিভুজটো গঠন হ'ব এই ত্ৰিভুজটোৰ মধ্যবিন্দু কোনটো হ'ব। তো চাৰিটা অপশ্যন দিয়া আছে। তো মধ্যবিন্দু উলিওৱা যিটো সূত্ৰ আছিল সেই সূত্ৰটো তোমালোক জানাই, তথাপি মই কৈছোঁ যে x1 + x2 / 2 y1 + y2 / 2 এই সূত্ৰ প্ৰয়োগ কৰিলে ইয়াৰে শুদ্ধ অপশ্যনটো পাই যাবা। তো ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব অপশ্যন ডি, অৰ্থাৎ এই তিনিটা বিন্দুযুক্ত ত্ৰিভুজটোৰ মধ্যবিন্দু হ'ব 16/3,6, ঠিক আছে। চ' আজিলৈ এইখিনিয়ে। তো নেক্সট ভিডিঅ'টোলৈ তোমালোক অপেক্ষা কৰা, আৰু যিসকলে মানে এনেকুৱা ভিডিঅ' হেল্পফুল বুলি ভাবি আছা বা তোমালোকৰ অলপো উপকাৰত যদি আহিছে বা এনেকুৱা ভিডিঅ' আৰু পাবলৈ বিচাৰি আছা তেওঁলোকে ভিডিঅ'